ভাষা, আমাৰ মাটি, আমাৰ সংস্কৃতি। এইকাৰণে কথাটো কওঁ যে 2003 চনত BPF চৰকাৰ আৰম্ভ হৈছিল কেৱল মাত্ৰ ব্ৰিটিছ শক্তিৰ আলমত। 2020 চনৰ 27 জানুৱাৰীত এই এটা জনগোষ্ঠীৰে শাসকৰ দ্বাৰা আমাৰ আৰম্ভ হৈছিলে BTR শক্তি। তেনেস্থলত BPF বা APPL আগৰ পৰাই প্ৰতিদ্বন্দ্বী। কিহৰ প্ৰতিদ্বন্দ্বী? আমি আমাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম কেনৰ আমাক কাৰিনা নিষ্পেষিত কৰা বিভিন্ন অধিকাৰৰ পৰা তেওঁলোক চিৰদিন প্ৰতিদ্বন্দ্বী। এয়া কেৱল ৰাজনৈতিক প্ৰতিদ্বন্দ্বী নহয়, অৰাজনৈতিক প্ৰতিদ্বন্দ্বী। এইকাৰণে কিয় তেওঁলোকৰ অধিকাৰৰ কাৰণে তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে সংগ্ৰাম কৰি যি পাবলৈ পাওক, কিন্তু আমি আমাৰ অধিকাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম কেনৰ আমিও মাত মাতাৰ অধিকাৰ আছে। ঠিক তেনেদৰে ৰাজ্যৰ দল আপোনাক লক্ষ্য কৰিব লগা কথা, অসমত আজি বিভিন্ন ধৰণৰ আঞ্চলিকতাবাদৰ কথা কৈ আছে। ডেফিনেটলি সেই আঞ্চলিকতাবাদক আমিও বিচাৰোঁ। আমি অসমৰ খিলঞ্জীয় পুত্ৰ। তেনেস্থলত BTTৰ 22 লক্ষ অনাবৰৰ কথা চিন্তা নকৰি কেৱল মাত্ৰ আঞ্চলিকতাত ধ্বজা তৰাই কেনে কেৱল মাত্ৰ ৰাইজৰ দলৰ নাম লৈ চাপাগুৰি বিধানসভা সমষ্টিত কেৱল মাত্ৰ বড়ো সংগ্ৰাম সমাপ্ত কৰি কেৱল মাত্ৰ আমাৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখন এটা আঞ্চলিকতাৰ নাম দিয়াৰ বিনিময়ত যি ৰিপ্ৰেজেণ্টেটিভ আৰম্ভ হৈছে সেইসকলৰ দ্বাৰা দি আমাৰ জাতি উদ্ধাৰ হ'ব নেকি? লক্ষ্য কৰিবলৈ কথা, যোৱাকালি নিউজত পাইছোঁ যে ৰাইজৰ দলে গোসাইগাঁৱৰ কোকৰাঝাৰ কোনোবা এটা সমষ্টিত BPFক মুকলি সমৰ্থন দিছে। আজি 23 দিনীয়া চাপাগুৰি সমষ্টিত যদি এজন যদি ৰাইজৰ দলৰ প্ৰতিনিধিয়ে যদি আজি এই চাপাগুৰি ৰাইজে যদি তেওঁক ভোট দিব লগা তেনেহ'লে মন কৰিব। কালি যদি ৰাজ্যৰ দলৰ প্ৰতিনিধিজনে যদি বিজয় সাব্যস্ত হয় তেনেহ'লে ৰাজ্যৰ দলে প্ৰতিনিধিয়ে সেই BPFৰ লগত লগ লগাটো তেনেই সচৰাচৰ তেনে সকলোৱে দেখা নজৰ পোৱাৰ কথা। তেনেস্থলত মই ভাবোঁ অবৰ সুৰক্ষা সমিতি অসম আৰু অবৰ ৰাইজৰ স্বাৰ্থত ইয়াত অপ্ৰতিদ্বন্দ্বী যিকোনো ক্ষেত্ৰত এই জাতি মাতি ৰক্ষাৰ স্বাৰ্থত জোনদাসৰ বিপক্ষে কোনো প্ৰতিদ্বন্দ্বী আছে বুলি মই অনুভৱ নকৰোঁ। ইয়াতে কথাটো আগতেই কৈছোঁ যে এজন বিধায়ক হিচাপত বিধায়ক পুঁজিৰ পৰা ৰাস্তা ঘাট পদূলি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত কৰণীয় কামখিনি এটা সমসাময়িক এটা ছিষ্টেমৰ দ্বাৰা পৰিচালিত হয়। প্ৰথমবাৰে কৈছোঁ মই আপোনাক, অবৰ সুৰক্ষা সমিতি অসম কেৱল মাত্ৰ BTCত বসবাস কৰা 22 লক্ষ অনাবৰৰ জাতি মাতি ৰক্ষাৰ স্বাৰ্থত ৰাজনৈতিকভাৱে এই পদক্ষেপ ল'ব লগা হৈছে। ইয়াৰ এটাই বিচাৰিছে ৰাইজে যে কেৱল ৰাস্তা ঘাট পদূলি হ'লেই এই 23 চাপাগুৰি ৰাইজৰ সকলো সমস্যা সমাধান নহয়। কালি যদি ৰাস্তা এটা বনোৱাৰ বিনিময়ত যদি সেই ৰাস্তাটো যদি আমাৰ বুলি কোৱাৰ অধিকাৰ নাথাকে, সেই ৰাস্তাৰ মূল্য কি? তেনেকুৱা ঘৰ যদি 10টা ঘৰ বনোৱাৰ বিনিময়ত যদি এই 10টা ঘৰৰ মালিক যদি আমি অবৰৈ যদি নহয় কেনে বেলেগে মালিক হয়, সেই ঘৰৰ আৱশ্যকতা কি? সেইকাৰণে ক'ব খুজিছোঁ আপোনালোকক যে ৰাস্তা ঘাট পদূলি ডাঙৰ বস্তু নহয়, কিয় এই চাপাগুৰি ৰাইজে কেৱল মাত্ৰ জনদাসৰ দ্বাৰা দি এই যোৱা 17 বছৰে এটা জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত হৈ বিভিন্ন ঘাট প্ৰতিকাৰৰ মাজে মাটি বাৰীৰ ক্ষেত্ৰত যি অধিকাৰ হেৰুৱাইছে, সেই অধিকাৰখিনি অসমৰ বিধানসভাৰ মজিয়াত এজন প্ৰতিবাদী কণ্ঠ হিচাপত আমাৰ অধিকাৰখিনি সম্পূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে এজন কণ্ঠ হিচাপত সেই ৰাইজে মঞ্চত ঠেলি দিয়াৰ কাৰণে ৰাজনৈতিকভাৱে অবৰ সুৰক্ষা সমিতি চাপাগুৰি বিধানসভাৰ সমষ্টিৰ ৰাইজে সম্পূৰ্ণভাৱে পৰিপক্কভাৱে এই সমষ্টিত মোক বিজয় সাব্যস্ত কৰাৰ স্বাৰ্থত আৰু প্ৰতিবাদী কণ্ঠ হিচাপত আগবঢ়াই লৈ গৈছে। ইয়াতে আমাৰ সংগ্ৰামী সত্তা ৰাজনৈতিক পদক্ষেপ এই দুটাৰ মাজত বহুত ডাঙৰ ডিফাৰেঞ্চ আহি পৰিছে। অলপ আগতে কৈছোঁ যে ৰাজনৈতিকভাৱে এজন বিধায়ক হিচাপত অন্যান্য যিখিনি সমসাময়িক যিটো প্ৰচেছ, সেই ক্ষেত্ৰত এজন বিধায়ক হিচাপত ল'ৰা ছোৱালী চাকৰি বাকৰিৰ ক্ষেত্ৰতেই হওক, বিভিন্ন আমাৰ যিবিলাক নিবনুৱা আছে সমস্যা সমাধানৰ ক্ষেত্ৰতে হওক, বিভিন্ন NGO আত্মসহায়ক বিভিন্ন ক্ষেত্ৰ সংস্থাপিত কৰি আগবঢ়াৰ দিশটো এটা নেচাৰেল দিশ। মই আগতেই কৈছোঁ যে যদি আমাৰ জাতি বুলি কোৱা কথা অৰ্থই নাথাকিব, যদি আমাৰ য'ত আমি যিবিলাক কাম কৰিম বুলি ভাবোঁ সেই মাটিৰ অধিকাৰখিনি আমাৰ নাথাকিব, তেনেহ'লে কেতিয়া আমি স্কুল কলেজ নিবনুৱাৰ সমস্যা ক'ত সমাধান কৰিব পাৰিম? আপোনালোকে জানে BTCৰ বিনিময়ত, BT শক্তিৰ বিনিময়ত আৰু BTR শক্তিৰ বিনিময়ত না আমাৰ নিবনুৱাৰ চাকৰি সম্পূৰ্ণ সুৰক্ষিত, না আমাৰ মাটিখিনি ইয়াতে সুৰক্ষিত, না আমাৰ ভাষাখিনি সুৰক্ষিত। যাৰ মাটি ভাষা আৰু সংস্কৃতি সুৰক্ষিত নহয় তাৰ উন্নয়ন সুৰক্ষিত কেনেকৈ হ'ব পাৰে? মই ভাবোঁ অন্যান্য দিশটোৰ ক্ষেত্ৰত সমসাময়িকভাৱে আমাৰ বিধানসভাৰ মজিয়াত বা এজন বিধায়কৰ যিখিনি বস্তু পোৱা যায় বা পুঁজি পোৱা যায় তাৰ সম্পূৰ্ণ শুদ্ধ আৰু পৰিপক্ক হৈ উন্নয়নৰ দিশ হিচাপত সেইটো পৰিচালনা কৰা হ'ব, সেইটো বেলেগ বস্তু। কিন্তু যেতিয়ালৈকে এই ৰাইজে কৰি সংগ্ৰামৰ জাতি মাতি ৰক্ষাৰ সংগ্ৰামখনক মই ৰাজনৈতিকভাৱে বিধান মজিয়াত লৈ যোৱাটো মোৰ 1 নম্বৰ উন্নয়নৰ দিশ বুলি মই ধৰি লৈছোঁ। ইয়াতে 23 চাপাগুৰি বিধানসভা সমষ্টিৰ ৰাইজ সম্পূৰ্ণ পৰিপক্ক। তেওঁলোকে জানে যে জোনদাস কেৱল মাত্ৰ এটা ক্ষমতা, কেৱল বিধায়ক হোৱাৰ কাৰণে নিৰ্বাচন অৱতীৰ্ণ হোৱা নাই। আপোনালোকৰ আশীৰ্বাদ লৈ কেনে কেৱল মাত্ৰ আপোনালোকৰ হেৰাই যাব খোজা মাটিখিনিৰ কাৰণে, হেৰাই যাব খোজা আপোনালোকৰ কলা সংস্কৃতিৰ কাৰণে, হেৰাই যাব খোজা আপোনালোকৰ ল'ৰা ছোৱালী চাকৰি বাকৰি স্বাৰ্থৰ লক্ষ্যৰ কাৰণে এই যি 2003 চনৰ পৰা 2020 চনলৈকে যে এই এটা জনগোষ্ঠীৰ দ্বাৰা দি কেৱল মাত্ৰ BJP, কেৱল BPF EPPL এই যি আমাৰ যিটো আসন
আমাৰ যি মাটিৰ সুৰক্ষা ভাষাৰ সুৰক্ষা এই অধিকাৰখিনি কাঢ়ি লৈছে তাৰ স্বাৰ্থত জনদাসে ইয়াতে আহিছে মই এটাই কথা কওঁ ৰাইজক যদি আপোনালোকে অনাগত দিনত কেৱল মাত্ৰ চাপাগুৰি সমষ্টিবাসী হিচাপতে যিহেতু আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে ৰাইজখিনি আজি সম্পূৰ্ণ অৱৰো হিচাপত এটা চেণ্টিমেণ্ট বজাই আছে কিবা কাৰণত যদি আপোনালোকে অটো ৰিক্সাৰ ছবিত বাদ দি কেনে বেলেগ ছবিত যদি আপোনালোকে যদি ভোটদান কৰে সিদিনাখনে মনত কৰিব যে এটা চুইচ টিপাৰ লগে লগে আপোনালোকৰ মাটিখিনি এটা চুইচ টিপাৰ লগে লগে আপোনালোকৰ সংস্কৃতিখিনি এটা চুইচ টিপাৰ লগে লগে আপোনালোকৰ এই ল'ৰা ছোৱালী চাকৰি জীৱন কিন্তু অনাগত 25 বছৰৰ কাৰণে কিন্তু সম্পূৰ্ণভাৱে ৰাইজখিনিক পতাই দিব মই ভাবোঁ তেনেস্থলত এই চাপাগুৰি সমষ্টিবাসী ৰাইজে অৱৰোহ সুৰক্ষা বাহিনী অসম আৰু ৰাইজৰ মনোনীত প্ৰাৰ্থী জন দাসক অটো ৰিক্সাৰ ছবিত সম্পূৰ্ণভাৱে বিপুল ভোটত ভোটদান কৰি জয়যুক্ত কৰাৰ কাৰণে মই আহ্বান কৰিছোঁ।